Hey dosto, welcome back to my channel. Welcomeবিলাক সব বাদ দিয়ক আহক আমি পূজা চাবলৈ যাওঁ গুৱাহাটী পূজা যদি জানো গুৱাহাটী নাই পূজা চাবলৈ মন গৈছে গৈ পলক এয়া চাওক এতিয়া বৰ্তমান কেইটা বাজে চাওক এয়া 6টা 30 6টা 45 চাওক এয়া 6টা 45 হৈছে এতিয়া 10টা বজাত লকডাউন দিয়ে আৰু পলক তেতিয়াহ'লে মই নতুন কাপোৰ পিন্ধোগৈ বিহু কাপোৰযোৰ অ'কে বিহু কাপোৰ হৈছে পূজা কাপোৰযোৰ বলক মই গছৰ পৰা কাপোৰযোৰ মোৰ উলিয়াই লওঁ ৰখিব ড্ৰেছটো খুলিছোঁ আৰু পূৰা মোৰ বিহু কাপোৰযোৰ লৈ ওলাই অ'কে বিহু কাপোৰ আহিছে পূজা কাপোৰযোৰ বাৰে বাৰে বিহু কাপোৰ খাইছোঁ মোৰ পূজা কাপোৰ নতুনকৈ লৈছোঁ দিয়ক ষ্টিকাৰ খোলাই নাই ইয়াত চাওক নতুনকৈ লৈছোঁ পূৰা আৰু ইয়াৰ ৰাতি দিয়কচোন ইমান লাইটিঙৰ পোহৰটো ইমান ভাল নহয় দিয়ক লাইট জ্বলি আছে কিন্তু কিবা মোবাইলত ভাল উঠা নাই দিয়ক কেমেৰাটো ৰাতিটো সেইকাৰণে হ'ব দিয়ক একো নহয় বলক মেইন পূজাহে আপোনালোকক পূজাহে দেখাম বলক পূজাত পূৰা লাইট থাকিবই দিয়ক দেখা পাবই দিয়ক ভালকৈ চিন্তা নকৰিব আৰু মোৰ নতুনকৈ লৈছোঁ জোতাযোৰ দিয়ক পূজা কাৰণতে সেইযোৰ উলিয়াই নৰখিব আন্ধাৰ দেখিছে কাৰণ মই আছোঁ বিচনাৰ তলত ৰখিব সেইযোৰ মোৰ জোতাযোৰ বলক পোহৰলৈ লৈ যাম সেইযোৰ মোৰ জোতা চাওক সেইযোৰ পূৰা বৌয়ে দাম শুনিলে পাগলৈ যাব দিয়ক নদী খাই পৰি যাব পূৰা এয়া চাওক বিশ্বাস নকৰি পাৰে তলখন চাওক এয়া চাওক বিট আছে পূৰা নতুন পূৰা নতুনকৈ কিনিছোঁ দিয়ক ৰিচেণ্ট তল চালে গম পাব ইয়াৰ নতুন জোতা বিশ্বাস নকৰে যদি মিছা ক'ব পাৰোঁ নহয় সঁচাই কৈছোঁ দিয়ক পূজা কাৰণতে লৈছোঁ এইযোৰ পূৰা আৰু ইয়াৰ ফাইনেলি পূৰা ৰেডি হৈ গ'ল আৰু চাওক তুম ইতনি अच्छी हो किस लिए ব্লগ চাওক এটা বস্তু আগতে কৈ দিওঁ যে গুৱাহাটী পূজা মানে ইমান ভাল পূজা নহয় আৰু দিয়ক এইবাৰ গুৱাহাটী ভালে পূজা নাই সৰু মণ্ডপ বনাইছে আৰু সৰু মূৰ্তি আৰু হ'লেই হ'ল দিয়ক সেয়াকৈ চাব যদি ঘৰত আছে নাই চোৱা যদি ব্লগ আৰু ৰ'ব এটা কৈ লওঁ আমি কিন্তু ষ্টাইল কৰোঁতে বেছি নালাগে দিয়ক এনেকৈ পূৰা আৰু পাউডাৰ চাউডাৰ মাৰিলোঁ চুলিটো ফুনি এনেকৈ জপকৈ মাৰি দিলোঁ হৈ গ'ল আৰু ছোৱালীবিলাকৰ 2 ঘণ্টা লাগে 2 ঘণ্টা কৈছোঁ আৰু ব্লগ আৰু মোৰ মোবাইল চাৰ্জ দি থৈছোঁ পূৰা সেয়া 6টা 59 হৈছে 7টা বাজিছে আৰু যাম আৰু পূজা চাব এতিয়া 76 চাৰ্জ আছে আৰু পূৰা ফুল চাৰ্জ ব্লগ বনামেই আৰু আজি ব্লগ আৰু আহি পালোঁ দিয়ক পূৰা মণ্ডপে প্ৰথম মণ্ডপ আৰু সোমাইছোঁ আৰু মানে আমাৰ ঘৰত ওচৰতে মণ্ডপ দিয়ক আৰু কি আৰু দেখি থাকোঁ সদায় আৰু আহোঁ যাওঁতে আৰু খালি টাইপবোৰ আপোনালোকক এবাৰ দেখাই দিছোঁ আৰু চাওক আৰু আমাৰ ঘৰৰ ওচৰৰ প্ৰথম মণ্ডপ আমি ওলাইছোঁ আৰু প্ৰথম মণ্ডপ মানে আমাৰ কাৰণে আগতে মণ্ডপ এইটো আপোনালোকৰ প্ৰথম মণ্ডপ আৰু দেখিছে আৰু বাকী আমি আগতে চাম আৰু মই ইয়াত এতিয়া এটা কথা কৈছোঁ যে মই মানে অকল ডাইৰেক্ট ৰাস্তা গৈ থকা এইবিলাক ভিডিঅ' চিডিঅ' নবনাওঁ দিয়ক ৰাস্তাত গৈ আছোঁ এনেকৈ গৈ আছোঁ আমুকত খাই আছোঁ কিবা কৰিছোঁ এইবিলাক নবনাওঁ ডাইৰেক্ট আপোনালোকক পূজাহে দেখাম গুৱাহাটী পূজা দেখাম ডাইৰেক্ট আপোনালোকৰ মণ্ডপে দেখাম ব্লগ ডাইৰেক্ট তেতিয়া মানে আপোনালোকৰ এলাহ বস্তুটো নালাগিব তেতিয়া ভাল লাগিব চাই ব্লগ তেতিয়াহ'লে আমি ডাইৰেক্ট মণ্ডপৰ ওচৰলৈকে যাওঁ এইবিলাক ৰাস্তা নবনাওঁ এই ফাৰ্ষ্ট ৰাস্তা দেখিলে গৈ আছোঁ নহয় ব্লগ তেতিয়াহ'লে আৰু আহি পাই গ'লোঁ চাওক গুৱাহাটী মণ্ডপ পূজা এইটো হেৰিত আছে এইটো লালগণেশ সেইখিনিতে আছে দিয়ক এইটো পূজা গুৱাহাটী যদি গুৱাহাটীত আছে তেতিয়াহ'লে গম পাব দেখিছে চাগে এইটো পূজা সোমাইছোঁ আৰু এইটো আপোনালোকক যিমান মণ্ডপ সোমাইছোঁ মই চব মণ্ডপ দেখুওৱা নাই যিকেইটা দেখাবলগীয়া সেইকেইটা দেখাইছোঁ আৰু দিয়ক মা দুৰ্গা সেই মা দুৰ্গা মোক ইউটিউবৰ ছাবস্ক্ৰাইবটো বঢ়াই দিবা বহি আছে মা দুৰ্গা প্ৰভু কৃষ্ণ ভিউ যাতে বাঢ়ে আৰু এইটো ভিডিঅ'ত সেই প্ৰভু আৰু মই ইয়াত আপোনাক ইমানকৈ মোৰ মুখখন দেখাই নাথাকোঁ দিয়ক কাৰণ আপোনালোকে পূজা চাব মোৰ মুখখন থৈ না চাবলৈ আহিছে চাওক এইটো মই দিয়ক মোৰ জোতা দেখিছে ভৰি দেখিছে বলক ছেকেণ্ড মণ্ডপ আহি পালোঁ হাতখন দিয়ক এতিয়া আগে গৈ থাকক মণ্ডপ পাইছোঁ দিয়ক ভগৱান লাগে হেৰুৱাই নাযায় দিয়ক দিয়ক মই আছোঁগৈ দিয়ক চিন্তা কৰিব নালাগে বলক আগলৈ চাওক মণ্ডপটো ভালেই লাগিছে ধুনীয়া ডাঙৰ আছে দিয়ক বঢ়িয়াকৈ বনাইছে কিন্তু মানুহ চাওক নাবি সোমাব নোৱাৰিবি কিমান কষ্টকৈ ভিৰৰ মাজত বনোৱাটো ধেমালি নহয় দিয়ক ছাবস্ক্ৰাইব এটা কৰি দিব ইয়াত এটা কথা কৈ দিওঁ মই যে ভিডিঅ'টো এনেকৈ কিয় বনাইছোঁ কাৰণ ইয়াত যোনটো গান বজি আছে সেই গানটো যদি মই ভিডিঅ' উঠাই দিওঁ এইটো কপিৰাইট আহি যাব দিয়ক সেইকাৰণে মই গানটো অলপ বেলেগ টাইপৰ বনাই দিলোঁ ভিডিঅ'টো অলপ স্পীড কৰি দিলোঁ দিয়ক হে ভগৱান মোৰ ভিডিঅ'টো যোনে চাই আছে চবেই যাতে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ যাতে মন যায় চেনেলটো প্ৰভু কৃষ্ণ এতিয়া এটা মণ্ডপ চালে এতিয়া বলক নেক্সট মণ্ডপলৈ বলক আগলৈ চাওঁ আগলৈ বঢ়িয়া মণ্ডপ এটা লাগি আছোঁ আৰু আহি ছেকেণ্ড মণ্ডপ পাই গ'লোহি চাওক আপোনালোকৰ ডাইৰেক্ট মণ্ডপে চাব আৰু ডাইৰেক্ট মণ্ডপ তেতিয়া বেছি ভাল লাগিব চাব পালোঁ মণ্ডপ
সৰুতে এইবিলাকৰ কাৰণে পাগল আছিলোঁ, কান্দি আছিলোঁ পূৰা একদম এয়া লাগেই খাটাং। বলক পিছফালে বলক। আৰু ইয়াত মানুহ চাওঁ নাঙা বে কৰোণা কৰোণাই কৰোণা আমি চিন্তি নাপাওঁ দে আৰু কৰোণা আমাক দেখি ভয় খাব লাগিব মানে। এইবিলাক কিহেৰে বনোৱা বাৰু আৰু এই মূৰ্তিবিলাকে লগাই থোৱা এইবিলাক থাৰ্মকলেৰে বনোৱা আছে। খুচুৰি মানুহ উঠাই দিলে এয়া প্লাষ্টাৰ কৰা এইবিলাক অৰিজিনেল প্লাষ্টাৰ কৰা, কিন্তু সেইটো থাৰ্মকল আছিল। দূৰৰ পৰা দেখিলে নালাগে দিয়ক। আৰু এয়া দুৰ্গা মা এয়া নমো কৰি দিয়ক। খালি ভিডিঅ' চালে নহ'ব, ভগৱানক কৃষ্ণক কওক সেই মা দুৰ্গা ছাবস্ক্ৰাইব কৰিবলৈ যাতে চবৰে মন যায় আপুনিও কৈ দিয়ক সেই মা দুৰ্গা মোৰ যাতে ছাবস্ক্ৰাইব কৰিবলৈ মনটো গুচি যায়, আঙুলিটো যাতে ছাবস্ক্ৰাইবত লাগি যায় প্ৰভু কৃষ্ণ। আৰু এয়া পূজা বুলি ল'লোঁ দিয়ক এনেকুৱা এটাকে আৰু বেলুন এটাকে এনেই কৈছোঁ এইটো ভাইটি লৈ লৈছোঁ দিয়ক, মোৰ ভাইটিটো কাৰণতে এইটো। আৰু এইটো লাষ্ট মণ্ডপ, ইয়াত মানুহ দুনুহ ইমান নাই আৰু দিয়ক। ৰাতিও হৈছে নহয় এতিয়া আৰু ব্লগ বনাওঁতে আপোনালোকে 5 মিনিট 6 মিনিট চাইছে, কিন্তু মইতো ইয়াত কমেও 2ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা ধৰি ইয়াতে আছোঁ দিয়ক। 11টামান বাজিল, সেইকাৰণে মানুহ নাইকিয়া হ'ল আৰু নহ'বা পুলিচে চুট দিব নহয়। লাষ্ট মন্দিৰ আৰু চাকা হ'লা বলকা দিয়া হ'ল আৰু বলক আৰু ভিডিঅ'টো আজি হৈ গ'ল ব্লগ। এতিয়া নহ'বা ৰাতি 10টা বাজিল, নহ'বা পুলিচে চুট দিব ব্লগ। 10টা নহয় 11টা বাজিল, মই ঘড়ী চোৱাই নাই দিয়ক। 11:10 ব্লগ। এতিয়া ঘৰত ব্লগ কিমান চাব, পূজা শেষ আৰু ব্লগ আজিলৈ সমাপ্ত। ৰ'ব ভিডিঅ' সমাপ্ত হোৱা নাই। এটা কথা ভাবিছে চাগে যে হেৰি এইটো কি বুলি কয় সিহঁতক খোৱা বোৱা নকৰিলে নেকি, খোৱা বোৱা ভিডিঅ' নবনালেইচোন, হোটেলত গৈ ভিডিঅ' নবনালে। কাৰণ তাত ভিডিঅ' নবনালোঁ দিয়ক, কাৰণ পূজা ঘূৰিব গৈছোঁ। পূজাত যদি হোটেলত সোমাই যদি ভিডিঅ' বনাওঁ মানুহ ভাবিব, হোটেলৰ এলাকেইটাই ভাবিব চালা ভিখাৰী নেকি এইকেইটা, হোটেলতো ভিডিঅ' বনায়, খাই পোৱা নেকি জীৱনত, সেইকাৰণে প্ৰথম সোমাই চাগে হোটেলত ভিডিঅ' বনাব লৈছে বুলি ভাবিব। সেইকাৰণে ভিডিঅ' নবনালোঁ দিয়ক, ডাইৰেক্ট খালোঁ। আৰু আপোনালোকে মণ্ডপে চাব, আমাক খোৱাব দেখিলে আপোনাৰো বেয়া লাগিব দিয়কচোন। ঘৰৰ ভিতৰত চাই যে ঘৰৰ ভিতৰত বহি যেতিয়া ভিডিঅ' চাই থাকিব, খোৱা বোৱাবিলাক আপোনালোকৰ লোভ লাগি যাব। সেইকাৰণে এইবিলাক নবনালোঁ, আপোনালোকৰ কাৰণে ভাল হ'ব, সেইকাৰণে নবনালোঁ। আৰু আপোনালোকে থাম্বনেইল দেখিছে, যিটো মণ্ডপ দেখুৱাইছোঁ থাম্বনেইলত, সেইটো মণ্ডপ একচুৱেলি আগৰ বছৰ আছিল দিয়ক, এই বছৰ নহয়। আগৰ বছৰ মণ্ডপখিনি ভাল আছিল যিখিনি, সেইখিনি ফটো আনি পেলাই থাম্বনেইলটো লগাই দিলোঁ, তেতিয়া আপোনালোকে ভিডিঅ'টো ক্লিক কৰিব, সেইকাৰণে লগাই দিলোঁ দিয়ক, বেয়া নাপাব। কিন্তু এয়া মণ্ডপকেইটা বেয়া হোৱা নাই দিয়ক, ভালেই আছিল দিয়ক। চ' যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু পুনৰ এনেকুৱা এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম। আজিলৈ বাই বাই।